নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অসমীয়া বিচি ব্লগৰ আন এটি ভিডিঅ'লৈ। আজি মই ঘৰতে একেবাৰে সাধাৰণভাৱে এটা মিঠাই বনাইছিলোঁ, তাকে আপোনালোকলৈ আগবঢ়াইছোঁ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব। এতিয়া মই এখন কেৰাহী পাতি লৈছোঁ। কেৰাহীখন গৰম হয়, তাতে ঘি দি লৈছোঁ। 4 চামুচেৰে 3 চামুচ জোখাৰে। ঘি বেয়া পোৱাসকলে কমকৈ দিব। আৰু ইয়াতে মই টেবুল চামুচৰ জোখাৰে পিঠাগুড়ি 1 চামুচ দি দিছোঁ। শুকান পিঠাগুড়ি হয়। আৰু নাৰিকল দিছোঁ, নাৰিকলৰ গুড়ি দিছোঁ টেবুল চামুচেৰে 1.5 চামুচ। এতিয়া এইখিনি মই ঘিতে অকণমান ভালদৰে ভাজি ল'ম। নাৰিকলৰ গুড়িখিনি মোৰ শুকান আছিলে, শুকান নাৰিকলৰ গুড়ি। কেঁচাকৈও দিব পাৰি, তেতিয়া অলপ বেছিকৈ ভাজিব লাগিব। আৰু এতিয়া মই গাখীৰ দি লৈছোঁ। এনেদৰে গাখীৰ দি অলপ অলপকৈ সিজাই ল'ম ভালদৰে। পিঠাগুড়ি দিয়া আছে, গতিকে ভালদৰে সিজিব লাগিব। গাখীৰখিনি অলপ ডাঠ হ'লে বেছি ভাল হয়, মিঠাইটো বেছি টেষ্ট উঠে। যিহেতু মিঠাই বনাইছোঁ, মিঠাই মানে চেনি দিবই লাগিব। চেনিটো কিমান খায় সেইটো নিজৰ পৰিমাণে দি ল'ব। যদি বেছি মিঠা ভাল পায় তেতিয়া বেছিকৈ দিব, আৰু কম মিঠা ভাল পোৱাসকলে কমকৈ দি ল'ব নিজৰ জোখাৰ অনুসাৰে। আৰু এতিয়া চেনি দিয়াৰ পাছত এনেদৰে গলি যাব মিশ্ৰণটো। ভালদৰে মিক্স কৰি ভাজি থাকিব লাগিব অলপ সময়। এতিয়া মোৰ ভজা প্ৰায় হৈ গৈছে, অলপ শুকাই গৈছে গাখীৰখিনি। আৰু এতিয়া মই ইয়াতে অলপ পাউডাৰ গাখীৰ দি দিছোঁ। পাউডাৰ গাখীৰ বেছিকৈ মানে ইমান বেছিও নহয়, আৰু দিব পাৰে অলপ, তেতিয়া আৰু বেছি ধুনীয়া হয় খাবলৈ। মই 4 চামুচেৰে 2 চামুচমান জোখাৰে দি দিছোঁ। সেইখিনিও ভালদৰে মিক্স হোৱালৈকে মই লৰাই ভাজি লৈছোঁ। আৰু অলপ শুকান টাইপৰ হৈ যোৱালৈকে ভাজি থাকিব লাগে। গেছটো একেবাৰে ল' ফ্লেমত কৰি ৰাখিব লাগিব। আৰু এতিয়া মোৰ ভজা হৈ গৈছে, একেবাৰে মিহি হৈ গ'ল মিশ্ৰণটো, দেখি ধৰিব পাৰিছে নিশ্চয়। আৰু এখন প্লেটত মই ঘি সানি লৈছোঁ, তাতে মই এইখিনি কাঢ়ি লৈছোঁ। এতিয়া মই একেবাৰে ঠাণ্ডা হোৱালৈকে এইখিনি মই ৰাখি দিম। 1 ঘণ্টামানৰ পাছত, এয়া 1-1.5 ঘণ্টামানৰ পিছত মই এনেদৰে এইখিনি মিঠাইৰ চেপ দিবলৈ আৰম্ভ কৰিছোঁ। এনেদৰে ভালদৰে মিক্স কৰি লৈছোঁ। আৰু যদি বেছি কোমল টাইপৰ হৈ থাকে তেতিয়া ইয়াতে অকণমান পাউডাৰ গাখীৰ বা শুকান পিঠাগুড়িও দি লৈ এনেদৰে অলপ টান কৰি ল'ব পাৰি। মোৰটো জোখৰে হৈছে। এতিয়া মই এনেদৰে মিঠাইৰ চেপ দি লৈছোঁ। কিদৰে চেপ দিয়ে সেইটো নিজৰ লগত কথা। সন্দেশৰ চেপো দিব পাৰে বা লাড়ুৰ চেপো। মই এনেদৰে পেৰাৰ দৰে অকণমান গোল কৰি অকণমান চেপেটা কৰি দিছোঁ। আৰু তাত মই শুকান নাৰিকলৰ গুড়িখিনি এনেদৰে মিঠাইটো ওপৰত সানি দিছোঁ। দেখিবলৈ খুবেই ধুনীয়া হৈছে আৰু খাবলৈও ভাল হৈছিলে। আৰু মিঠাই বনোৱা আৰম্ভ কৰিছোঁ। এইফালে আমাৰ গুণগুণে খাবলৈ আৰম্ভ কৰিছে। তাই মিঠাই খাই খুব ভাল পায়। মোক কৈছে, কৈ দিয়াচোন মা, মই মিঠাই খাই ভাল পাওঁ বুলি। এনেদৰে গোটেইকেইটা মোৰ মিঠাই বনোৱা হৈ গ'ল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।